Once again, welcome to my YouTube channel Health and Wealth Anubhav. তো আজি হেল্থ এণ্ড ৱেল্থ অনুভৱ চেনেলৰ মই দ্বিতীয়টো ভিডিঅ' আপোনালোকৰ মাজত মই আনিবলৈ লৈছোঁ আৰু আজি যিটো ভিডিঅ' আজি আপোনালোকৰ মাজত মই আনিবলৈ লৈছোঁ এই ভিডিঅ'টো হৈছে ৱাকিঙৰ ওপৰত মানে খোজ কঢ়াৰ ওপৰত যিটো বহুতহে ইম্পৰ্টেণ্ট সকলো মানুহৰ বাবে কাৰণ ৱাকিং ইজ এ ভেৰি গুড এক্সাৰচাইজ যিটো আমি এক্সাৰচাইজ বুলি কওঁ ৱাকিংটোক এটা বহুত ভাল এক্সাৰচাইজ বুলি আমি ক'ব পাৰোঁ কাৰণ ৱাকিঙৰ জৰিয়তে আমি বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ স্পেচিয়েলি ডায়েবেটিছ হাই প্ৰেছাৰ কোলেষ্ট্ৰল ট্ৰাইগ্লিচাৰাইড এই ধৰণৰ বস্তুৰ পৰা আমি হাত সাৰিব পাৰোঁ যদি আমি দৈনন্দিন জীৱনত ৱাকিংটোক আমি হেবিট কৰি লওঁ তো আহক আমি ৱাকিং কি ধৰণে কৰিব লাগে ৱাকিং কৰাৰ আগত কি কৰিব লাগে গোটেইখিনি আজি আপোনালোকক মই অকণমান তথ্য সহকাৰে দেখুৱাই দিওঁ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো হৈছে খানাপাৰা ৱাকিং জ'ন চাওক ফিল্ডৰ ওচৰত ৱাকিং জ'ন চাওক সকলো মানুহ ইয়াতে খোজকাঢ়ে ফিজিকেল এক্সাৰচাইজ এই ৰাস্তাটোত কৰে ডেইলি মৰ্ণিং আৰু ইভিনিং টাইমত এই জ'নটোতে সকলোৱে খোজকাঢ়ে তো কথা হ'ল ৱাকিং কৰাৰ আগত আমি সদায় নিজৰ বডিটো ষ্ট্ৰেংথ অকণমান ষ্টেমিনা অকণমান লৈ কিনেহে খোজকঢ়াটো খুবেই প্ৰয়োজন হাইড্ৰেশ্যন লৈ কিনে খোজকঢ়াটো বহুতেই প্ৰয়োজন কাৰণ যদি আমাৰ বডি হাইড্ৰেটেড নাথাকে যদি আমাৰ বডিত যদি ষ্ট্ৰেংথ নাথাকে আমি খোজকাঢ়িব কেতিয়াও নোৱাৰিম তো কথা হ'ল বিফ'ৰ ৱাকিং উই শুড টেক এৰেবিকা ব্লেক কফি য'ত কেফেইনৰ পৰিমাণ একেবাৰে কম থাকে আৰু নহয় বা আমি গ্ৰীণ টি ল'ব পাৰোঁ ফৰ আৱাৰ ষ্টেমিনা অৰ ফৰ হাইড্ৰেশ্যন তো আমি সেই কফি বা গ্ৰীণ টি লৈ কিনে আমি সদায় খোজকঢ়া আৰম্ভ কৰিব লাগে যাতে আমাৰ ষ্টেমিনাটো সদায় বডিত ষ্ট্ৰেংথটো ফুল ফ্লেজেড থাকে তো কথা হ'ল আমি যেতিয়া খোজকাঢ়িম ইট শুড বি এট এ স্পীড অফ 5 কিলোমিটাৰ পাৰ আৱাৰ স্পীডটো যদি আমি কমকৈ স্পীডত খোজকাঢ়োঁ তেনেহ'লে সেই স্পীডত খোজকাঢ়িলে আমাৰ যিটো আমি ফলাফল পাব লাগে সেই ফলাফলটোত আমাৰ কম হৈ থাকিব সেইকাৰণে স্পীড শুড বি এট এ ৰেট অফ 5 কিলোমিটাৰ পাৰ আৱাৰ আৰু এটা কথা মনত ৰখাটো উচিত যদি আমি পাৰোঁ ডেইলি এক ঘণ্টাকৈ খোজকাঢ়িব লাগে যদি আমি এক ঘণ্টাকৈ খোজকাঢ়িবও নোৱাৰোঁ একৰ্ডিং টু পাব্লিক হেল্থ গাইডলাইনছ খোজকঢ়াৰ যিটো আমাৰ মানে টাইম ইট শুড বি মিনিমাম 2.5 আৱাৰ মানে 2 ঘণ্টা 30 মিনিট উইকলি আমি খোজকঢ়াৰ আমি এটা হেবিট কৰি ল'ব লাগে যাতে আমাৰ শৰীৰৰ যি এক্সট্ৰা ফেট এক্সট্ৰা কোলেষ্ট্ৰল এক্সট্ৰা ট্ৰাইগ্লিচাৰাইড এক্সট্ৰা ছুগাৰ বডিত যিবিলাক থাকে সেই যাতে ব্ৰেকডাউন হৈ যায় আৰু সেই এক্সট্ৰা যিবিলাক কোলেষ্ট্ৰল ট্ৰাইগ্লিচাৰাইড ছুগাৰ যাতে বডিত এক্সট্ৰাকৈ জমা হৈ থাকিব নোৱাৰে যাতে জমা হৈ কিনে এক্সট্ৰা আমাৰ শৰীৰত ব্যাধি যাতে জন্মাব নোৱাৰে সেইটো কাৰণে আমি সদায় খোজকঢ়াটো এটা দৈনন্দিন জীৱনত হেবিট কৰি ল'ব লাগে আৰু যদি আমি দৈনন্দিন জীৱনত খোজকঢ়াটো হেবিট কৰি ল'ব পাৰোঁ বিশ্বাস কৰক আপুনি বিশ্বাস কৰক যে আপোনাৰ বহু বেমাৰৰ পৰা আপুনি হাত সাৰিব পাৰিব তো এই ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজত এই চেনেলটোৰ জৰিয়তে মই আনিম আৰু আপোনালোকে নিশ্চয় মোৰ এই ভিডিঅ'জবিলাক চাই কিনে এটা সৰু সৰু টিপছ আইডিয়া এটা পাব আপোনালোকে আৰু আপোনালোকে যাতে দৈনন্দিন জীৱনত এই টিপছবিলাক লৈ যাতে চলি থাকে সেই মোৰ কামনা আৰু উপৰিও আপোনালোকে যে মোৰ এই ইউটিউব চেনেলটো যে চাই আছে আপোনালোকে যে লাইক কৰি আছে আপোনালোকে যে শ্বেয়াৰ কৰি আছে মোৰ ভিডিঅ'জবিলাক সেইকাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু এই চেনেলটো আপোনালোকে যিহেতু মই নতুনকৈ খুলিছোঁ এই ভিডিঅ'জবিলাক পাবৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে যেতিয়া মই ভিডিঅ' সদায় প্ৰথম দিম যাতে আপোনালোকে প্ৰথম ভিডিঅ'বিলাক পায় সেইকাৰণে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক বহুত বহুত ধন্যবাদ আপোনালোকে মোৰ এই ভিডিঅ'টো অন্তিম মুহূৰ্তলৈকে চোৱাৰ বাবে
কি শুনো